এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনেই যথেষ্ট। আমি পাৰফেক্ট নহ'লেও বিশ্বাসযোগ্য হোৱা খুবেই প্ৰয়োজন। প্ৰয়োজনত অতি বিশ্বাসী ও অতি নিৰ্ভৰযোগ্য ব্যক্তি হিচাপে পৰিচিত আৰু প্ৰয়োজনৰ শেষত অৱহেলিত ব্যক্তিলৈ ৰূপান্তৰিত। অকলশৰীয়া হৈ যায় সেইসকল লোক যি নিজতকৈ বেছি আনৰ কেয়াৰ কৰে। সময়ৰ কথাটো নাজানো, কিন্তু মানুহবোৰ সঁচাই সলনি হৈ যায়। এটা সম্বন্ধ তেতিয়াহে জীয়াই থাকে যেতিয়া সম্বন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়। বেলেগক দিয়া কষ্টবোৰ যেতিয়া এদিন নিজে উপভোগ কৰিবা, তেতিয়া বুজিবা কিমান বিৰক্তকৰ হ'ব পাৰে সময়বোৰ। চকু পানীৰ আঁৰত থকা দুখবোৰ কোনে নেদেখে, কিন্তু ভুলবোৰ সকলোৱে দেখে। সময়বোৰ সদায় একে হৈ নাথাকে। কান্দিব সেইজনো লাগে যি সদায় আনক কন্দুৱায়। তুমি পইচা বনোৱা, সম্বন্ধবোৰ মানুহে নিজেই বনাই ল'ব। দুখবোৰ সদায় চকু পানী হৈ প্ৰকাশ নাপায়। কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্ৰকাশ পায়। সময়বোৰ হেৰাই যোৱাৰ পাছত এটা কথা প্ৰায়ে অনুভৱ হয়। দেউতাই প্ৰতিটো কথাই সঁচাকৈ কৈছিল। ময়েই সেইজন ভাগ্যৱান মানুহ যাক কাৰোবাৰ দৰকাৰ হ'লেহে মনত পৰে। মৌনতা যেতিয়া শ্ৰেষ্ঠ হৈ পৰে, কোনোবাখিনিত হৃদয়খনে ফেকুৰি উঠে। অকলশৰে থকাই ভাল, কোনোৱেও দুখ দিব নোৱাৰে। অলপ সাৱধানে থাকিবলৈ শিকক। আজিকালি মানুহবোৰে সুখবোৰ কাঢ়ি লৈ কয়, সুখত থাকিবা। ভাল বুলি সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰা জনেহে আচল বন্ধু। কেতিয়াও নিজৰ স্বাৰ্থৰ বাবে অন্যই সজোৱা সপোন নাভাঙিব। হৃদয়ৰ অনুভূতিৰ স্বাৰ্থ শেষ হ'লে হয়তো আপুনিও গুচি যাব, কিন্তু সেই মানুহজনৰ সপোনবোৰ আৰু নতুনকৈ সজাব নোৱাৰে। নিজকে তেতিয়া বৰ অকলশৰীয়া অনুভৱ হয় যেতিয়া বিপদৰ সময়ত প্ৰিয়জনে সংগ এৰি দিয়ে। তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাবলগীয়া হয়, তেন্তে মই পাহৰিবলৈ ৰাজি আছো। পাহৰিব হয়তো কোনো দিনেই নোৱাৰিম, কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই। কেতিয়াবা এটা স্পেচিয়েল পাবলৈ গৈ বহুত ইম্পৰ্টেণ্ট কিবা হেৰাব লগা হয়। জীৱন বাটত আপোন বুলিবলৈ কোনেও নাই। মাথো স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান মানুহে আপোন হোৱাৰ অভিনয় কৰে। জীৱনটো শুদ্ধ পথতেই আছিল, ভুল আছিল জীৱন পথৰ লগৰী। এদিনা তোমাৰ এটা এনেকুৱা সময় আহিব যিদিনা মোলৈ নহয়, মই দিয়া মৰমবোৰলৈ বহুত মনত পৰিব। সেইদিনা মোক বহুত মিছ কৰিবা আৰু বিচাৰিলেও কাষত নাপাবা। কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ অনুভূতিবোৰ পাহৰি যোৱাটো। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। প্ৰেম নামৰ কিতাপখন হাঁহিৰে আৰম্ভ হয় আৰু চকুলোৱে সমাপ্ত হয়। জীৱনটোৱে ইমান কষ্ট দিয়ে, তথাপিও মনত বহুত আশা থাকে। মনটোৱে কয়, একো নহয়, চেষ্টা কৰি আগুৱাই যা, এদিন নহয় এদিন সফল হ'ব পাৰিবি। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰাখিবা আপোনাৰ বাবে যোগ্যজন সদায় থাকি যাব। কাৰোবাক কথা দি যদি কথা ৰাখিব নোৱাৰে, তেন্তে সেই কথা নিদিয়াই ভাল। আনক ঠগি নাভাবিবা যে মই জয়ী হৈছো। মনত ৰাখিবা, বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰাটোৱেই জীৱনৰ ডাঙৰ পৰাজয়। সময় খুব
ৰহস্যময়। জানুৱাৰীত থকা প্ৰিয় মানুহবিলাক ডিচেম্বৰ আহোঁতে আহোঁতে হেৰাই যায়। সময় কটাবলৈ নতুন এজন পোৱাটো সহজ, কিন্তু জীৱনটোক কটাবলৈ সঁচা এজনক পোৱা বহুত কঠিন। মুখৰ কথাৰে বহুত আপোন বুলিয়ে কয়, কিন্তু সময়তহে বুজা যায় কোন আপোন আৰু কোন পৰ। আপোনবোৰ পৰ হৈ আঁতৰি যায়, কিন্তু যিবোৰ স্মৃতি দি যায় সেইবোৰ গোটেই জীৱন কন্দুৱায়। দুখ মোৰো লাগে, কিন্তু আনৰ দৰে দেখুৱাই কান্দিব নাজানো। মনে মনে সকলো সহ্য কৰোঁ। মিছা এটা সম্পৰ্ক ধৰি ৰখাতকৈ সন্মুখত বেয়া পাওঁ বুলি কৈ দিয়াই ভাল। এবাৰ সুখৰ হাঁহি মাৰি দিয়া, কন্দুৱাবলৈ মানুহৰ লাইন লাগি যাব। অৱহেলা শব্দটি বহুত সৰু, কিন্তু ই হ'ল সবাতকৈ বেছি যন্ত্ৰণাদায়ক। জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়। কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুধৰাব নোৱাৰি। কিছুমান কষ্ট থাকে যিবোৰ কেতিয়াও কাকো ক'ব নোৱাৰি। অৱহেলা য'ত ৰাজত্ব কৰে, ভাল পোৱা তাতে মূল্যহীন হৈ পৰে, আৰু লাহে লাহে ভালপোৱাবোৰ হেৰাই গৈ থাকে। এই পৃথিৱীত সেইজন মানুহে বেছি কষ্ট পায় যিজন মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। মোবাইলটো বাজিলেই তুমি বুলি ভাবি দৌৰি যোৱা অভ্যাসটো মোৰ এতিয়াও থাকিলেই। জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন যিজন স্বাৰ্থ নোহোৱাকৈ ভাল পাব আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ ল'ব। চাকৰি পোৱা পাছত লগ ধৰাজনী নেলাগে, বেকাৰ অৱস্থাৰ পৰা চাকৰি পোৱালৈকে হাতে হাত ধৰি আগুৱাই যোৱা এগৰাকীৰ প্ৰয়োজন। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন। যিটো সম্পৰ্ক দুয়োজনে মিলি ৰাখিবলৈ চেষ্টা কৰে, সৃষ্টিকৰ্তাও তেনে লোকক সহায় কৰে। ভালপোৱাজনে তোমাক দূৰৈৰ পৰাও চিঞৰি হ'লেও মাতিব, আৰু বেয়া পোৱাজনে কাষেৰে পাৰ হৈ গ'লেও নেদেখাৰ ভাও কৰিব।